বনবাৰাবীসকল আপোনালোকে হয়তো স্ক্ৰীণত দেখিছে যে নাগাৰা নামৰ শিল্পী কৰিশ্মা নাথক সম্পূৰ্ণ নিৰাপত্তাৰক্ষী প্ৰদান কৰি কৰিশ্মা নাথক অনুষ্ঠানৰ মাজলৈ লৈ গৈছে নিৰাপত্তাৰক্ষীয়ে। নাগাৰা নামত পেপে পেপে গাই সমগ্ৰ অসমতে ভাইৰেল হৈ পৰা কৰিশ্মা নাথৰ কথা এগৰাকী মহিলা কনিষ্ঠবলে ক'লে যে কৰিশ্মা নাথে পেপে পেপে গাই সমগ্ৰ অসমতে ভাইৰেল হৈ পৰিল, কিন্তু মই বিশ্ব ৰেকৰ্ড কৰিলোঁ, মোক আজিলৈকে কোনেও চিনি নাপায়। প্ৰিয় বনবাৰাবীসকল, এই মহিলাগৰাকী কোন জানেনে? প্ৰথমে শুনো আহক কৰিশ্মা নাথৰ কথা এই মহিলাগৰাকীয়ে কি ক'লে। ধন্যবাদ জনালো। আচলতে মই ইমান এটা পপুলাৰিটি পোৱা নাই। এতিয়া চোৱা তোমাৰ কৰিশ্মা নাথে এতিয়া পেপে পেপে কৰি গামতেই তাই ভাইৰেল হৈ গৈছে ন, হয় নহয়? মই সেই বিশ্ব ৰেকৰ্ড কৰিছোঁ, কিন্তু মোক চিনিয়ে নাপায় মানুহে। 20% হয়তো চিনি পায়, আৰু এৱাৰ্ডটো ইতিমধ্যে মই বহুত পাইছোঁ, বা বাহিৰৰ দেশৰ পৰা মোক বহুত এৱাৰ্ডৰ কাৰণে মাতি আছে, মই যাব নোৱাৰোঁ।